আজি ৩ জানুৱাৰী জনাবলৈ লৈছো আজি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আনন্দৰ মাজতে ৰাজ্যত এক ভয়ংকৰ খবৰ প্ৰথমে লৈ আহিছো আজি ডেৰগাঁৱৰ পৰা গোলাঘাটৰ ডেৰগাঁৱৰ পৰা টিলিঙা মন্দিৰৰ অভিমুখী এখন বাছ আৰু এখন ট্ৰাকৰ মাজৰ সংঘৰ্ষৰ ফলত ৪৫জনীয়া এখন বাছৰ দুৰ্ঘটনা সংঘটিত হয় প্ৰায় ১২জনৰ অধিক লোক নিহত হোৱা খবৰ এতিয়া ৰাজ্যখনক কঁপাই তুলিছে ডেৰগাঁও বালিজানত এই ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয় প্ৰায় ৪৫জনেৰো অধিক লোক গৈছিল বনভোজ খাবলৈ নতুন বছৰৰ এই আনন্দৰ মাজতে এই ভয়ংকৰ খবৰ এতিয়া ৰাজ্যখন জোকাৰি গৈছে যোৰহাট মেডিকেল কলেজ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে এতিয়া বহুজন লোকক তাতে নিহত হৈছে ১২জনৰ অধিক লোক তাৰে ভিতৰত আছে ৩জনৰ অধিক শিশু আৰু বহুকেইজন পুৰুষ মহিলা মাৰ্ঘেৰিটা অভিমুখী এখন ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় এই আল্ট্ৰা বাছ আৰু ট্ৰাকৰ মাজৰ মুখামুখি সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো আঠখেলীয়াৰ পৰা টিলিঙা মন্দিৰলৈ গৈছিল এই দলটো গোলাঘাটৰ পৰা টিলিঙা মন্দিৰলৈ যোৱা এই দলটোৰ আল্ট্ৰা বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয় নিহতসকলৰ ভিতৰত ৩জন শিশু আছে বনভোজ খাবলৈ গৈছিল শিশুসহ এই ৪৫জনীয়া দলটো তাৰে ভিতৰত ১২জনৰ অধিক লোকৰ তাতে নিহত হয় এই মুহূৰ্তত জনাবলৈ লৈছো আন এক খবৰ আজিৰ পৰা ৰাজ্যত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ গুণোৎসৱ এইবাৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱে সাঙুৰি ল'ব ১২খন ৰাজ্য এইবাৰ গুণোৎসৱত নতুনকৈ কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰা হৈছে প্ৰথম পৰ্যায়ৰ এই গুণোৎসৱত প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰী গুণোৎসৱত উপস্থিত থকাটো চৰকাৰে বাধ্যতামূলক কৰি দিছে এই শিক্ষা বিভাগে এইবাৰ গুণোৎসৱক লৈ কেইবাটাও নীতি নিৰ্দেশনা জাৰি কৰিছে এইবাৰ এই নীতি নিৰ্দেশনাসমূহৰ ভিতৰত আছে প্ৰত্যেকগৰাকী শিক্ষাৰ্থীক গুণোৎসৱত উপস্থিত থকাটো বাধ্যতামূলক গুণোৎসৱৰ ১০% নম্বৰৰ সৈতে বছৰেকীয়া পৰীক্ষাৰ নম্বৰ সংলগ্ন কৰা হ'ব এইবাৰ গুণোৎসৱত প্ৰথম পৰ্যায়ৰ গুণোৎসৱত ১২খন জিলা সাঙুৰি লোৱা হৈছে সেইসমূহৰ ভিতৰত আছে শিৱসাগৰ নগাঁও দক্ষিণ শালমৰা মানকাছাৰ ওদালগুৰি কামৰূপ কাৰ্বি আংলং কোকৰাঝাৰ লখিমপুৰ বৰপেটা বৈশালী হোজাই কৰিমগঞ্জ এইবাৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ ৫ তাৰিখলৈকে অনুষ্ঠিত হ'ব আজিৰ পৰা অনুষ্ঠিত হ'ব এই প্ৰথম পৰ্যায়ৰ গুণোৎসৱ তাৰ বাবে শিক্ষাৰ্থীসকলৰ লগতে বিদ্যালয়সমূহকো সাজু কৰি তোলা হৈছে এতিয়া শিক্ষাৰ্থীসকল লগতে শিক্ষকসকল আৰু বিদ্যালয়সমূহক ন ৰূপত গুণোৎসৱৰ বাবে সাজু কৰি তুলিছে এইবাৰ শিক্ষাৰ্থীসকলৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ এতিয়াৰ পৰা যদি আপুনি বা আপোনাৰ শিশুটিক বা আপোনাৰ ল'ৰাজন বা ছোৱালীগৰাকীক যদি ITI পঢ়াব বিচাৰে তেতিয়া আপোনাৰ বাবে এই ভাল খবৰ চৰকাৰে গঠন কৰিব কেইবাখনো ব্যক্তিগত ITI এতিয়াৰ পৰা আপুনি বিনামূলীয়াকৈ পঢ়াব পাৰিব ITI সকলো ব্যক্তিগত ITIৰ বাবে মাচুল দিব এতিয়াৰ পৰা চৰকাৰে গঠন কৰিব কেইবাখনো ব্যক্তিগত ITI সকলো ব্যক্তিগত ITIৰ মাচুল দিব এইবাৰ চৰকাৰে এতিয়াৰ পৰা বিনামূলীয়াকৈ আপুনি পঢ়াব পাৰিব ITI আপুনি ITI পঢ়াবৰ বাবে হাজাৰ টকা খৰচ কৰিব নালাগে আপোনাৰ শিশুটিৰ বাবে বা আপোনাৰ ল'ৰা বা ছোৱালীগৰাকীৰ বাবে জলপানী ৰূপত মাচুল প্ৰদান কৰিব ছাত্ৰ ছাত্ৰীসকলক চৰকাৰে ITI পঢ়িব বিচৰাসকলৰ বাবে এই সুযোগ প্ৰদান কৰিছে এইবাৰ চৰকাৰে গতিকে এতিয়াৰ পৰা আপুনি ITI পঢ়াবৰ বাবে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই